আত্মবন্ধন। মই বেংগলোৰৰ পিৰামিড ইণ্টাৰনেশ্যনেল ভেলীৰ বেক ছাইডত আছোঁ। মই পিৰামিডত বৰ্তমান ধ্যান কৰি তাৰ ভিতৰৰ পৰা ওলাই আহিছোঁ। আৰু মোৰ পিছফালে দেখিছে আপোনালোকে পিৰামিডৰ এটা ছাইড কি সুন্দৰ হয়, তাৰ কাৰুকাৰ্য দেখিয়ে ভাল লাগি যায়। আৰু ইমান সৰ্ববৃহৎ এই পিৰামিডটো যে ইয়াত একেলগে ৫,০০০ ধ্যানীয়ে বহি ধ্যান কৰিব পৰাৰ সুবিধা আছে। পিৰামিডৰ বাহিৰৰ সমগ্ৰ পৰিৱেশটো সুন্দৰ আৰু চৰাই চিৰিকটি মাতেৰে ৰাতিপুৱাটো মনোমোহা কৰি তুলিছে। মই পিৰামিডৰ আন এটা ছাইড এতিয়া পালোঁ, আন এটা ফাললৈ আহি পালোঁহি। এই ফালটো পিৰামিডৰ আপোনালোকে নিশ্চয় দেখা পাইছে, এংগলটো দুটা ছাইড লগ লাগি আছে। মই এতিয়া দুইটা ছাইড পালোঁ। আৰু মোৰ পিছফালে এই ধ্যানীসকলো আহি আছে। সেইফালেদিও আৰু বহুত ঠাই ঘূৰিবলৈ পাৰি। বৰ্তমান যিহেতু মোৰ হাতত সময় নাই, গতিকে মই সেইটো ছাইড এতিয়া বাদ দিছোঁ। আপোনালোকে চাব পাৰে। এইটো পিৰামিডৰ বেক ছাইড হয়, মোৰ পিছফালে কাউণ্টাৰ হয়। মই এইখন পিৰামিডলৈ যোৱা আন এটা ফালৰ ছাইডৰ ব্ৰিজ হয়, আৰু এই ফালৰ পৰা পিৰামিডলৈ যাব পাৰি। আৰু এই পিৰামিডলৈ যাবলৈ পৰা ঠাইখনৰ মাজেদি এখন নদী পাৰ হৈ গৈছে। আৰু নদীখনৰ ওপৰত এখন সুন্দৰ ভিউ হিচাপে এখন সুন্দৰ ব্ৰিজ বনাই দিছে। আৰু ইয়াৰ ভিউটো বহুত সুন্দৰ। আৰু মোৰ পিছফালে এইটো পিৰামিড আছে, আপোনালোকে দেখিছে। ইয়াতে কাম কৰা কৰ্মী আৰু ইয়াত থকা ধ্যানী, বহুত ঠাইৰ পৰা অহা লোকসকল ইয়াতে থাকি ধ্যান কৰিব পাৰে, তেনেকুৱা ব্যৱস্থা ইয়াত আছে। আপোনালোকে কেতিয়াবা ভৱিষ্যতলৈ যদি ফুৰাৰ প্লেন কৰে, তেনেহ'লে এই পিৰামিড ইণ্টাৰনেশ্যনেল ভেলীলৈ আপোনালোকে নিশ্চয় প্ৰগ্ৰাম বনাব। ইয়াত ধ্যানো কৰিব পাৰিব, থাকিবও পাৰিব, এটা সুন্দৰ পৰিৱেশ পাব। ল'ৰা ছোৱালীৰ কাৰণেও খেলা ধূলাৰ কাৰণে বহুত ব্যৱস্থা আছে। মই পিৰামিডৰ আন এটা ছাইড পাইছোঁ বৰ্তমান। সন্মুখ ছাইডলৈ আহি গ'লোঁ। আৰু মোৰ এই সন্মুখ ছাইডৰ পৰা পিৰামিডৰ ভিউটো আপোনালোকে নিশ্চয় দেখা পাইছে। মোৰ পিছফালে আছে পিৰামিডৰ ভিউ, পিৰামিড। মই য'ৰ পৰা উভতি গৈছিলোঁ আকৌ সেই জেগাখিনি পাইছোঁহি, পিৰামিডৰ সন্মুখ ভাগ আহি পাইছোঁহি। এইটো হৈছে সন্মুখৰ ফালৰ পৰা পিৰামিডৰ পৰিৱেশ। সন্মুখৰ পৰা পিৰামিডৰ ভিউ।